আৰু এতিয়া মই আছোঁ বিশ্বনাথ চাৰিআলিৰ চিটি হাবৰ ওচৰত। এয়া চাব পাৰি আপোনালোকে চিটি হাব। আৰু এতিয়া ধান গুটি পূৰা ওলাই গৈছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু এইবিলাক যোনবিলাক ধানৰ গুটি, পকা পকা ধান, এইবিলাক সোণৰ গুটি বুলি ক'লেও ভুল নহ'ব একচুৱেলি। সোণৰ গুটি বুলি এইকাৰণেই কৈছোঁ, এইবিলাক ধানৰ কাৰণে কিমান কষ্ট কৰা হয় এয়া কেৱল খেতিয়কেহে গম পায়। ঐ তহঁতে কি কৰি আছ ইয়াত? এইটো গাহৰিটো পূৰা মানে বাহিৰৰ পৃথিৱীখন দেখাই নাই। এই সৰুৰ পৰা ইয়াক বজাৰৰ পৰা কিনি আনোতে তেতিয়াৰ পৰা ইয়াতে আছে, এতিয়ালৈকে ইয়াতে আছে, ডাঙৰ হোৱালৈকে ইয়াতে থাকিবই। বন্ধুসকল, যোৱাকালি মোৰ চেনেলত 600 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে। আৰু যিসকলে ইমানখিনি মৰম আৰু ছাপোৰ্ট কৰি আছিলে, এতিয়াও কৰি আছে, সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আগলৈও কৰি থাকিব বুলি আশা কৰিলোঁ। আৰু অলপ শ্বেয়াৰ কৰি দিব যাতে 1000 ছাবস্ক্ৰাইব সোনকালে হৈ যায়। আৰু আজি মই মানে ইণ্ট্ৰটো সদায় প্ৰথমতে দিম বুলি ভাবোঁ, কিন্তু সদায় পাহৰি থাকোঁ। একো নাই, এতিয়া ইণ্ট্ৰটো দিলোঁ। হেল্ল' গাইজ, তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বিশেষ এটা কাৰণত হেলেমত যাব ওলাইছোঁ। আৰু কি কাৰণত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাবই। আৰু এটা কথা কওঁ আপোনালোকক, মোৰ ভিডিঅ'বিলাক আপোনালোকে স্কিপ কৰি নাচাবচোন, একেবাৰে শেষলৈকে চাব। যদি আপোনালোকে ব্যস্ত থাকে তেতিয়া মোৰ ভিডিঅ'বিলাক চাই সময় নষ্ট কৰিব নালাগে। যেতিয়া সময় পাব তেতিয়া আপোনালোকে ভিডিঅ'বিলাক একেবাৰে শেষলৈকে চাব। আৰু যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰা নাই, শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই আছোঁ বিশ্বনাথ চাৰিআলিৰ চিটি হাবৰ ওচৰত। এয়া চাব পাৰি আপোনালোকে চিটি হাব। আৰু চিটি হাবৰ একেবাৰে আগফালে আছে হিন্দুস্তান চাইকেল মাৰ্ট। আৰু হিন্দুস্তান চাইকেল মাৰ্টত মই এটা ভিডিঅ' বনাইছিলোঁ, যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই, লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাবলৈ নাপাহৰিব। আৰু এতিয়া বিশ্বনাথ চাৰিআলিৰ পৰা ডাইৰেক্ট আহি হেলেমত কেমেৰাটো অন কৰি দিলোঁ। আৰু হেলেমত বিশেষ এটা কাৰণত আহিছিলোঁ, চাৰ্কল অফিচত আহিছিলোঁ ইনকাম চাৰ্টিফিকেটৰ কাৰণে। আৰু কামটো হ'ব নাই, এতিয়া প্ৰথমতে গৈ লওঁ, তাৰপাছত লগ পাই আছোঁ। আৰু বন্ধুসকল, যিটো কামত আহিছিলোঁ সেইটো কামটো হৈ গ'ল। আৰু এতিয়া বিশ্বনাথ চাৰিআলি ঘূৰি নাযাওঁ, আৰু বহুত দেৰি হৈ যাব। আৰু আমাৰ ঘৰ যিহেতু হেলেমৰ পৰা বেছি দূৰ নহয়, চ' আজি ঘৰতে থাকিম। আৰু কালি ৰাতিপুৱাই বিশ্বনাথ চাৰিআলি ওলাই যাম। আৰু এতিয়া ঘৰত গৈ থাকোঁ। আৰু বন্ধুসকল, মই ঘৰত আহি পাই গ'লোঁ। আৰু ঘৰত আহি আমাৰ পথাৰ ফালে অলপ ফুৰিবলৈ ওলাই আহিছোঁ। বহুত দিন অহা নাই। যেতিয়া মই প্ৰথম ভিডিঅ' মানে ব্লগ ভিডিঅ' বনাইছিলোঁ তেতিয়াই আহিছিলোঁ। আৰু মাজতে এবাৰ আহিছিলোঁ বাৰু, হ'লেও বহুত দিনৰ পিছত আহিছোঁ। আজি আমাৰ পথাৰ ফালে অলপ ফুৰিবলৈ আহিছোঁ। আজি আপোনালোকক আমাৰ পথাৰৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আৰু লগৰ চগৰতো নাই, মোৰ ভাইটি কেইজনমানৰ লগত আহিছোঁ। এয়া হেল্ল' গাইজ, ভাইটিহঁতৰ লগতে আহিছোঁ ফুৰিবলৈ। আৰু এতিয়া চাই থাকক আপোনালোকে। পকা ধানৰ মাজে মাজে ভাই চাহাব, এতিয়া পূৰা পকা ধানৰ মাজত আহি পাই গ'লোঁ। এইফালে পথাৰ চাৰিওফালে পথাৰ, একদম পকা ধান। আৰু কাতি বিহুত আমি চাকি জ্বলাব যোৱা ভিডিঅ'টো আপোনালোকে নিশ্চয় চাইছে। আৰু যোনে চোৱা নাই এতিয়ালৈকে চাই ল'ব। আৰু তেতিয়াৰ ভিডিঅ'টো একদম মানে পথাৰবিলাক একদম সেউজীয়া, অকণো ধান চান নাছিলে। আৰু এতিয়া ধান গুটি পূৰা ওলাই গৈছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু এইবিলাক যোনবিলাক ধানৰ গুটি, পকা ধান, এইবিলাক সোণৰ গুটি বুলি ক'লেও ভুল নহ'ব একচুৱেলি। সোণৰ গুটি বুলি এইকাৰণেই কৈছোঁ, এইবিলাক ধানৰ কাৰণে কিমান কষ্ট কৰা হয় এয়া কেৱল খেতিয়কেহে গম পায়। আৰু ইয়াত মানে বহুত বেছি গৰম লাগিছে, যিহেতু ইয়াত গছ চছ একোৱে নাই। চাৰিওফালে পথাৰ, এইফালেও পথাৰ, চাৰিওফালে পকা ধান। আৰু এইফালে পূৰা অৰুণাচলৰ বালিজানৰ পৰা পাহাৰটো দেখি থাকে, একদম ওচৰে হয় আমাৰ ইয়াৰ পৰা অৰুণাচল। আৰু মানে কি ক'ম আৰু, শব্দৰে কৈ কেতিয়াও প্ৰকাশ কৰিব নোৱাৰিম, খুব সুন্দৰ পৰিৱেশ। আপোনালোকেও কোনোবা যদি টাউনত থকা মানুহ, টাউন এৰিয়াত থকা মানুহ, কেতিয়াবা এনেকুৱা গাঁৱলীয়া অঞ্চলত পথাৰৰ মাজত আহি চাব। ইয়াত আহি যিটো চকুন মানে পায়, শব্দৰে কৈ কেতিয়াও প্ৰকাশ কৰিব নোৱাৰিম। আৰু এতিয়া বহুত বেছি গৰম লাগিছে, আমি এতিয়া ইয়াৰ পৰা গৈ থাকোঁ। তহঁতে কি কৰি আছ ইয়াত? এতিয়া পূৰা মানে গৰম লাগিছে, পূৰা ভাগৰ লাগিছে পথাৰৰ পৰা আহোঁতে। আৰু এতিয়া মামী ঘৰত আহি বহি আছোঁ। এইফালে ভাইটি, এইফালে আছোন, জল্দিয়া। তাত ঠেলাত খেলি থকাটো তয়ো আছিলে নেকি? বঢ়িয়া। সেই যেতিয়া সৰু ভাইটি ভণ্টিসকলক খেলি থকা দেখোঁ তেনেকৈ, তেতিয়া ল'ৰালি কালৰ সময়বোৰ বৰকৈ মনত পৰে। আকৌ উভতি যাব মন যায় সেইবোৰ দিনত, মানে সৰু কালৰ সময়বোৰত। কিন্তু উভতিটো যাব নোৱাৰে কেতিয়াও, সেয়া কেতিয়াও সম্ভৱ নহয়। আৰু মোৰ ল'ৰালি কালৰ পৰা কোনোবা বন্ধু বান্ধৱী কোনোবা যদি মোৰ ভিডিঅ'টো চাই আছে, তেতিয়া কমেণ্ট এটা কৰি দিবচোন, কমেণ্ট কৰি দিব। অলপ
কিবা এটা ভাল লাগিব মানে কমেণ্ট কৰি দিব। এইটো গাহৰিটো পূৰা মানে বাহিৰৰ পৃথিৱীখন দেখাই নাই। এই সৰুৰ পৰা ইয়াক বজাৰৰ পৰা কিনি আনোতে তেতিয়াৰ পৰা ইয়াতে আছে, এতিয়ালৈকে ইয়াতে আছে, ডাঙৰ হোৱালৈকে ইয়াতে থাকিব ই। হেই ব্ৰ' কি খবৰ? বন্ধুসকল, সদায় ভিডিঅ'টো শেষ কৰাৰ দৰে আজিও ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। আপোনালোকে শেষলৈকে চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। যিহেতু ক'তো ভিডিঅ' বনাব যোৱা হোৱা নাই তেনেকৈ, সেইকাৰণে এনে বনাই দিলোঁ আৰু ভিডিঅ'টো। যদি ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই, শ্বেয়াৰ কৰা নাই, শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতি আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। জয় আই অসম। এইফালে গাহৰিটো ভয় খাই গ'ল।